থানাৰ আইচিৰ নিকৃষ্ট কাণ্ড সুন্দৰী নাৰীৰ প্ৰেমত হাবুডুবু থানাৰ আইচি ছাৰ বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ থকা বিভিন্ন ধৰণৰ ভিডিঅ'ৰ দৰে পুনৰ ভাইৰেল হ'ল এগৰাকী আইচি ছাৰ অবৈধ প্ৰেমিকা জাহাদুৰৰ ঘৈণীয়েকৰ লগত প্ৰেমত পৰি ভাইৰেল হ'ল আমাৰ এই এগৰাকী আইচি ছাৰে আজি আপোনালোকক দেখুৱাম এগৰাকী আইচি ছাৰৰ সুন্দৰী বোৱাৰীৰ লগত নিকৃষ্ট কাণ্ডৰ ভিডিঅ' ক্লিপছ তাৰ আগতে এটি অনুৰোধ জনাইছোঁ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব এই 8 মিনিটৰ ভিডিঅ'টিত আপোনালোকক দেখুৱাব যত্ন কৰিম অসমৰ বিভিন্ন এলেকাৰ কেইটামান নিকৃষ্ট কাণ্ডৰ নিৰ্লজ্জ ভিডিঅ' ক্লিপ অনুগ্ৰহ কৰি ভিডিঅ'টি একোটিকৈ লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নিশ্চয় নাপাহৰিব যদি আপুনি চেনেলটিত প্ৰথম আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি অন কৰি দিব প্ৰেম এক মিঠা অনুভূতি প্ৰেমে নামানে জাতি প্ৰেমে নামানে ধৰ্ম প্ৰেমে নামানে বয়সৰ বাধা প্ৰেমে চিন্তা নকৰে নিজে জন্ম দিয়া সৰু সৰু সন্তানৰ ভৱিষ্যত কি হ'ব পাৰে অবৈধ প্ৰেমৰ জালত পৰি পাহৰি গ'ল শৈশৱত প্ৰেম কৰি বিবাহ পাশত আবদ্ধ হোৱা ধুবুৰীৰ জাহাদ আলীৰ কথা পত্নী আছফুন নেহাৰ প্ৰেমত পৰি বিবাহ পাশত আবদ্ধ হৈছিল জাহাদ আলীৰ লগত সুখৰ সংসাৰত আছিল সৰু সৰু দুটি সন্তান স্বামী কৰ্মসূত্ৰে কেৰেলাত থকাৰ সুযোগ লৈ পত্নী আছফুন নেহাৰে মোবাইল যোগে প্ৰেমত পৰিছিল অবৈধভাৱে কোনোবা এজন যুৱক সৈতে আৰু সুযোগ পাই জাহাদ আলীক লগতে দুটি সন্তানক এৰি থৈ পলাই গ'ল পত্নী আছফুন নাহাৰ বৰ্তমান আছফুন নাহাৰ ক'ত আছে কোনো সন্ধান নাই অৱশেষত উপায় নাপাই আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া স্বামী জাহাদ আলীয়ে পৰৱৰ্তী খবৰটো হ'ল এখন বিয়াক লৈ ইতিমধ্যেই চৰ্চিত সমগ্ৰ ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমত চৰ্চিত দুগৰাকী ছোৱালী এগৰাকী ছোৱালীয়ে আন এগৰাকী ছোৱালীৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্তক লৈ ইতিমধ্যেই সামাজিক মাধ্যমত তোলপাৰ লাগিছে ইতিমধ্যে আঙুঠি পিন্ধোৱা পৰ্বও সম্পন্ন কৰিছে এই দুগৰাকী ছোৱালীয়ে ছোৱালী দুজনীয়ে ইজনী আনজনীৰ লগত উৰেটো জীৱন থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সামাজিক মাধ্যমত সকলোতে চৰ্চিত এই দুগৰাকী ছোৱালীক লৈ ছোৱালী দুগৰাকীৰ নাম এজনী হ'ল আলিছা ৱাহিদ আন এজনী হ'ল মনীষা ৰাভা কইনাৰ সাজত আৰু আলিছা ৱাহিদ হ'ল দৰাৰ সাজত ইতিমধ্যেই বন্ধুবৰ্গৰ আগত দুয়োকে আঙুঠি পিন্ধাই প্ৰতিজ্ঞাবদ্ধ হৈছে যে অনাগত দিনত দুয়োৰ লগত বিবাহ পাশত আবদ্ধ হ'ব এই লৈ ইতিমধ্যে দুয়োৰে পৰিয়ালত আৰম্ভ হৈছে অধিক চিন্তা উল্লেখযোগ্য যে দৰাৰ সাজত থকা ছোৱালীগৰাকীয়ে কোনোবা এটা হস্পিটেলৰ ষ্টাফ নাৰ্ছ হিচাপে কৰ্মৰত সাইলেণ্ট হৈ গৈছে মায়ে একো কোৱা নাই কিন্তু মোৰ মামাহঁতৰ ফালৰ মানুহখিনিয়ে মানে মোৰ কাৰণে মোৰ আইতাক মাকক বহুত কথা শুনাই আছে তেখেত বেমাৰী মানুহ চুগাৰ পাইছে চুগাৰ নহয় বহুত এজেড পাৰ্চন হয় আজি বেমাৰ ইটো বেমাৰ সিটো বেমাৰ বিশ্বাসঘাতক প্ৰেমিক বেংগালুৰুত নিজকে শেষ কৰি দিলে অসমৰ আন্তঃসত্ত্বা যুৱতীয়ে বেংগালুৰুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা বিশ্বাসঘাতক প্ৰেমিকৰ বলি হৈ প্ৰাণ ত্যাগ কৰিবলৈ বাধ্য হ'ল অসমৰ এগৰাকী যুৱতীয়ে জানিব পৰা মতে আত্মহত্যা কৰা যুৱতীগৰাকীৰ নাম এলবিনা বসুমতাৰী বেংগালুৰুত নিজাকৈ এখন বিউটি পাৰ্লাৰ চলাই আছিল এলবিনাই খবৰ অনুসৰি গকুল ৰাভা নামৰ এজন লোকৰ সৈতে সম্পৰ্ক আছিল এলবিনাৰ আত্মহত্যাৰ সময়ত এলবিনা 3 মাহৰ গৰ্ভৱতী আছিল গৰ্ভৱতী হোৱাৰ পিছত গকুল ৰাভাই এলবিনাক বিয়া কৰাবলৈ অস্বীকাৰ কৰে সেইবাবেই এই চৰম পথ বাছি ল'বলৈ বাধ্য হ'ল বুলি দাবী কৰে পৰিয়ালৰ লোকে শুকুৰবাৰে নিশা প্ৰায় 2 বজাত নিজৰ কোঠাত এলবিনাৰ মৃতদেহ প্ৰত্যক্ষ কৰে ঘটনা সন্দৰ্ভত বেংগালুৰু আৰক্ষীক অৱগত কৰাৰ পিছতে নিশা সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে লগতে অসমত থকা এলবিনাৰ পৰিয়ালক এই বিষয়ে অৱগত কৰায় ইফালে এই গোচৰৰ সৈতে জড়িত গকুল ৰাভাক আটক কৰিছে আৰক্ষীয়ে এলবিনা উদালগুৰিৰ আমজুলিৰ বাসিন্দা আছিল আৰু গকুলৰ ঘৰ পশ্চিম ভৈৰাগুৰিত
আনহাতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত এলবিনাৰ পৰিয়ালৰ লোকে মৃতদেহটো অসমলৈ ঘূৰাই আনিবলৈ বেংগালুৰুত গৈ উপস্থিত হৈছে। পৰৱৰ্তী খবৰটো হ'ল গুডি মিডিয়াৰ পৰা গুডি চিনেমালৈ মিছা তথ্যৰে চিনেমা নিৰ্মাণৰ আঁৰৰ ৰাজনীতি কি? গুডি মিডিয়াৰ দৰে ভাৰতত জন্ম হ'ল নেকি গুডি চিনেমাৰ? সামাজিক পৰিকাঠামো প্ৰবাহিত হ'ব নেকি কেৰালা ষ্টৰীৰ দ্বাৰা? মুখ্যমন্ত্ৰীৰ যোগী আদিত্যনাথৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ গেৰুৱা শিবিৰে কৰিছে দ্য কেৰালা ষ্টৰী চিনেমাৰ প্ৰচাৰ। কেৰালা ষ্টৰীৰ পৰিচালকৰ দাবী কিমান সত্য কিমান শুদ্ধ? বক্স অফিচত চলচ্চিত্ৰ নিৰ্মাতাই উপাৰ্জন কৰক বা নকৰক, ৰাজনৈতিক ক্ষেত্ৰত কিন্তু ঠিকেই মুনাফা লুটিবলৈ সক্ষম হৈছে এখন বিশেষ চিনেমাই। যিখন চিনেমাৰ প্ৰচাৰত নামিছে খুদ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চিনেমাখনৰ নাম দ্য কেৰালা ষ্টৰী। সম্প্ৰতি চিনেমাক যেন ব্যৱহাৰ কৰা হৈছে ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবেহে। চিনেমাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ ইতিহাসৰ পৃষ্ঠা লুটিয়ালে দেখা যায়। জাৰ্মানীত একনায়কত্ববাদী নাজি ক্ৰুৰ হত্যাকাৰী এডলফ হিটলাৰৰ জামানাতো চিনেমাক প্ৰপাগাণ্ডা বিয়পাবলৈ টুলকিট হিচাপে ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী খবৰটো হ'ল কৰ্ণাটকত বিজেপিৰ ফলাফল বেয়া হ'ব বুলি জানিছিল হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰ্ণাটকত বিজেপিৰ ফলাফল বেয়া হ'ব বুলি মই আগতেই জানিছিলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ আহিব বুলি তেওঁ পূৰ্বৰ পৰাই নিশ্চিত আছিল। তেওঁ কয় যে যোৱা নিৰ্বাচনতো কৰ্ণাটকত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। কিছু সময়ৰ পাছত আমাৰ দলেই চৰকাৰ গঠন কৰিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিয়েই নহওক লাগিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি সকলোৰেই সমৰ্থন আছে আৰু থাকিব। উল্লেখযোগ্য যে 1 মে'ত হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই কংগ্ৰেছক দলক তীব্ৰ সমালোচনা কৰিছিল। মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে আগন্তুক 100 বছৰলৈ কোনো নিৰ্বাচনতেই কংগ্ৰেছে জয়লাভ কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰ্ণাটকৰ টুমকুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী সভাত ভাষণ দিছিল। উল্লেখযোগ্য যে সন্ধিয়া 6:30 বজালৈকে ইতিমধ্যে বিজেপিয়ে 58খন আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 125খন আসনত জয়লাভ কৰিছে। আনহাতে JDS 9খন আৰু অন্যান্য দলে 4খন আসনত বিজয় সাব্যস্ত কৰিছে। আৰু পৰৱৰ্তী খবৰটো হ'ল দেউলীয়া হ'ল অসম চৰকাৰ। বিভিন্ন বিভাগৰ কৰ্মচাৰীক দৰমহা প্ৰদানত চূড়ান্ত ব্যৰ্থ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে পদত্যাগৰ দাবী উত্থাপন কৰা হৈছে। বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলক ইতিমধ্যে দৰমহা দিয়াৰ পৰা ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আৰু লগে লগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে বিভিন্ন মহলে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে বিভিন্ন মহলৰ পৰা। ৰাজ্যত শেহতীয়াকৈ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে দৰমহাৰ অভাৱত ৰাজপথত আন্দোলন কৰিব লগা ঘটনাই ভাৰতীয় জনতা পাৰ্টিৰ শাসনত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ দিশটো উন্মোচিত কৰিছে। অসম চৰকাৰে প্ৰতিমাহে 1000 কোটি টকাৰ ঋণ লৈ থকাৰ পাছতো চৰকাৰী কৰ্মচাৰীসকলক সময়মতে দৰমহা প্ৰদান কৰিব নোৱাৰা বিষয়টোক আজি আপে অসমে কঠোৰ ভাষাৰে নিন্দা কৰিছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলক অসম চৰকাৰে দৰমহা প্ৰদান কৰিব নোৱাৰা বিষয়টোৰ সন্দৰ্ভত আজি আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি আপৰ ৰাজ্যিক মুখপাত্ৰ শ্ৰী সুশান্ত কুমাৰ নাথে কয় যে অসমৰ ইতিহাসত সৰ্ববৃহৎ পৰিমাণে ঋণ লোৱা চৰকাৰ কি কাৰণত নিম্নোক্ত বিভাগৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰদান কৰিব পৰা নাই।